আগতে নিজেই এই দুটাত খাৰা হৈ থাকে চাঞ্চাতটো 18 মানত ভৰাই দিয়ে এডাল ধৰা অলপ টানি ধৰিবা এই বাঁহতে লিয়া বাঁহতে এই ৱালত লগাই ধৰ একেবাৰে ৱালত লগাই দিয়াচোন লগাইছোঁ ঠিক আছে হ'ব দিয়া এইটো পকাই থোৱাচোন কিমান পালা হৌৰা ঘৰে বাৰীয়ে মিলি 3 বিঘা অঁ এইটো 3 বিঘাৰ দাগি হয় হেৰি কৰা ঘৰে বাৰীয়ে মিলাই গোটেই মাটিখিনি সমানে দুভাগ কৰি হিচাপটো উলিয়াই দিয়া হিচাপটো মিলাম পিছে আপোনাক কোনটো বা ভাগ লাগে মোৰ কোনো আপত্তি নাইহে যিকোনো এফালে মোৰ হ'লেই হ'ল তুমি মাত্ৰ ভাগটো কৰি দিয়া ঠিক আছে বাৰু মই ভাগটো কৰি দিম এতিয়াতো সময় নহ'ব মই অফিচতে ভাগটো কৰি আপোনাক বাকী হিচাপটো ফোনত জনাই দিম ফোনত জনাব নালাগে তেনেহ'লে তুমি এটা কাম কৰিবা কালিলৈ ৰাতিপুৱা আহি একেবাৰে দুভাগ কৰি দিবাহি ঠিকে আছে তেনেহ'লে কাইলৈ মই ৰাতিপুৱা আহিম আপুনি এটা কাম কৰিব কোটি 2-4টামান গোটাব আৰু ভাইকো থাকিবলৈ ক'ব এইবিলাকত থাকিলে ভাল হয় অঁ ক'ম মই তাকো থাকিবলৈ ক'ম কুটিও মই যোগাৰ কৰি থ'ম তুমি চিন্তাই কৰিব নালাগে লোৱা যাওঁ আৰু অঁ যোৱা আহি আছোঁ ৰ যা বৰ্তা মোৰ বাবে মাটি বাৰী ভাগ কৰিবলৈ ওলাইছে নিজৰ বাবে দেউতাই কষ্ট পাব লোকৰ কষ্টৰ কথা মই বহুত ভাবিলোঁ আৰু নাভাবোঁ মোৰ ওপৰত খং উঠিছে মোক খং কৰা শাস্তি দিয়া মোক কিন্তু ঘৰখন কিয় এনেকৈ ভাগ কৰিবলৈ ওলাইছা তই বাধ্য কৰাইছ জীৱনত বৰ বেছি একো ঘটিব নোৱাৰিলেও সন্মানখিনি কিন্তু ভালদৰে ঘটিছিল কিন্তু তোৰ এটা ভুলে সকলো কাঢ়ি লৈ গ'ল মই জানো কিন্তু তাত মই নিজ ইচ্ছাৰে যোৱা নাছিলো বৰ্তা একোৱে গম পোৱা নাছিলো তুমি বুজিবলৈ চেষ্টা কিয় নকৰা চব মই গম নোপোৱাকে হৈছিলে গম আগতেই পাই সি মই তাক বাৰে বাৰে কৈছিলোঁ যে ছোৱালী মানুহ ছোৱালীৰ দৰে থাকিবলৈ শিকা নাই সি নেভাবিলেই যে সজাত থকা চৰাই মুকলিকৈ উৰিবলৈ পালে সজাটোকেই পাহৰি পেলায় কি তোমাৰ মতে ছোৱালী সজাত থকা চৰাই মই ভুল কৰিছো চাগে কৰবাত কিন্তু ছোৱালী সজাত থকা চৰাই বুলি ভবাটো তোমাৰো কিন্তু শুদ্ধ হোৱা নাই ভিতৰলৈ যা কিন্তু দাদা দেউতা কেনেকে ভুল ধৰা সাহস তই ক'ত পালি তই তোৰ দৰে ময়ো কিবা এটা ভুল কথা কোৱাৰ আগতে তই ভিতৰলৈ যা কালিলৈ মণ্ডল আকৌ আহিব ভাগ বতৰা কাইলৈকে কৰি পেলাম দেউতা কথাটো আকৌ এবাৰ ভাবি চোৱা নেকি দিনকা কাজী চাহাবক কেনেকৈ কথাটো বুজাই কওঁ মই একো ভাবি পোৱা নাই বুজি পালেতো ভালেই আৰু যদিহে নুবুজে ময়ো তাকেই চিন্তা কৰিছোঁ তাৰোপৰি সুৰেণহঁতৰ মুখৰ পৰা যিবোৰ শুনিছোঁ জানমণি এটা ঘৰৰ পৰা বোলে কিবা ইনকুৱাৰী আৰম্ভ হৈছে এনেকুৱা হ'লে কথাটো কিন্তু বহল হৈ যাব তুমি কিবা এটা কৰি প্ৰব্লেমটো ছল্ভ কৰা সমাজত সকলোৱে বেয়া পায় বুলিহে ভয় লাগিছে ইয়া দিনকা এই অঞ্চলত তোমাক সকলোৱে চিনি পায় আচল কথাটো গম পালে তোমাক বেয়া নাপায় দিয়া ইনশাআল্লাহ আমিন জানমা কথা এটা কওঁ তোক গীতাই নিজকে পবিত্ৰ বুলি প্ৰমাণ কৰিবলৈ কি কৰিব লগা হৈছিল তই জান নহয় জানো তই সীতা হ'ব পাৰিবি দেউতা আনে ভুল বুজিলেও মই জানো তই ভুল কৰিব নোৱাৰ সেইকাৰণে তই তালৈ যাব লাগিব গাঁওবুঢ়া মেম্বৰ কাইটি আৰু ককাইদেউক লৈ তই সেইখন ঘৰলৈ যাব লাগিব বিপদত খেৰকুটা এডালকে সাৰথি বুলি ভবা হয়
তই কি বিপদত পৰি এসপ্তাহ সেইখন ঘৰত থাকিব লগা হ'ল এই কথাটো সিহঁতে সেইখন ঘৰৰ মানুহৰ পৰা শুনিব লাগিব। তই যে সিহঁতৰ কোনোবা ল'ৰাক ভাল পাই সেইখন ঘৰত থকা নাই এই কথাটো গাঁৱৰ মানুহে নিজে গৈ জানি আহক। তাৰপিছতো যদি গাঁৱৰ মানুহে তোক লেলে চেচে কৰে তেতিয়াহ'লে মই এই গাঁওখনকে বাদ দিম। মনে সাজি কিছুমান কথা উলিয়াই সিহঁতে ককাইদেউৰ মূৰটো গৰম কৰি দিছে। তালৈ গৈ তেওঁলোকৰ মুখেৰে কথাবিলাক জনাৰ পাছত ককাইদেউৰ মূৰটো অলপ ঠাণ্ডা হ'ব। কিন্তু মই তাত জানো তই এনেকৈ তালৈ যাবলগীয়া হ'লে লাজ পাবি মানুহৰ সন্মুখত, কিন্তু এইটোৱেই তোৰ পৰীক্ষা, পাছ কৰিব লাগিব। তুমি মোক সীতা হৈ প্ৰমাণ দিবলৈ কৈছা ন দেউতা? কেনেকৈ দিওঁ প্ৰমাণ? তাত যে নিজৰ জীৱনটো বচাবলৈ সেইখন সমাজৰ আগত মিছা অভিনয় কৰিব লগা হৈছিল। সকলোৱেতো মিছাটোকেই সঁচা বুলি ক'ব। কোনোবাই জানো বুজিব? নাই, কোনেও নুবুজে। এই বলে যাও। দলঙৰ ফালে যাবি নেকি? বল ময়ো যাম। তই মানুহজনী অহা নাই নেকি? ইমান দিন হ'ল মাকৰ ঘৰৰ পৰা অহা নাই, সেইটো কাৰণেহে সুধিছো। আচ্ছা ভাবিছি ঘৰটো ক'তো? কি ক'লি? ঘৰৰ পৰা অহা নাই, সেইটো কাৰণেহে সুধিছো। আচ্ছা ভাবিছি ঘৰটো ক'তো? নেযাও দে, বিপদে আপদে খবৰ এটা দিবলৈকেতো লাগে, সেইটো কাৰণে। মোৰ হাতত বেলেগ কোনো উপায়ো নাছিলে। বেলেগ সম্প্ৰদায়ৰ ছোৱালী বুলি গম পোৱা হ'লে হয়তো সিহঁতে মোক মাৰি পেলালেহেঁতেন। সেইকাৰণে মই সিহঁতক দেখুৱাই মঞ্জিতৰ সৈতে বিয়া হোৱাৰ নাটক কৰিছিলোঁ। কি ক'লি? দেউতা, দেউতা, কি হৈছে তোমাৰ? দেউতা, মা, দেউতা। কি হ'ল বা? কি হ'ল? দেউতা কিনো কৈ আছ? দেউতা শুইহে আছে। পৰি গৈছিলে। ঐ কি হ'ল? ইমানকে চিঞৰিছ যে? সপোন দেখিছিলোঁ। যিখিনি হৈ গ'ল সপোন হোৱা হ'লেই ভাল আছিল। তোৰ এটা ভুলে আমাৰ ঘৰখন শেষ কৰি দিলে। দাদা থচোন এতিয়া। নোকোৱাকৈ থাকিলে ভাঙি যোৱা ঘৰখন জানো আকৌ ঠিক হ'ব? দেউতাই মণ্ডল মাটি বাৰী ভাগ কৰিবলৈ ওলাইছে। তাৰপাছত এইখন ঘৰ থাকিব বুলি ভাব? তহঁতে বেয়া পালেও কিন্তু এইটো বৰ্তাৰ ভুল। তই দেউতাৰ ভুল ধৰিব পৰাকে ডাঙৰ হলি? সঁচাটো ক'বলৈ ডাঙৰ হ'ব নালাগে। জুৰি এইটো কথা কওঁতে তোৰ ইমান খং উঠিল? বাক বৰ্তাই কষ্ট দিয়াৰ সময়ত তোৰ খং উঠা নাছিল কিয়? মনে মনে থাকচোন ভণ্টি। বৰ্তাই যি কৰিছে ভাবিয়ে কৰিছে। নিজৰ ছোৱালীক কষ্ট দিয়াটো কেনেকুৱা ভাবি কৰা কাম বা? কি বিচাৰিছ তই? মই দেউতাৰ এগেইনষ্ট কৰি তাৰ হৈ কথা ক'ব লাগে? ক'লোহেঁতেন যদি তাই আহি সঁচা কথা ক'লেহেঁতেন। মই সঁচাই কৈছিলোঁ চব। কি কৈছিলি? হিন্দু মুছলিমৰ কাজিয়াৰ বাবে তই এসপ্তাহ বেলেগ মানুহৰ ঘৰত আছিলি। কৈছিলি জানো অজাতি মানুহৰ ঘৰত থকা বুলি? মই ভয় খাইছিলোঁ। ময়ো ভয় খাইছোঁ। দূৰ হৈ মাত মাতি আকৌ যদি নজনা কথা কিবা এটা ওলাই যায় তেতিয়া? মানে প্ৰথমে সুধোতে সেই ছোৱালীজনীৰ ঘৰ সোণাপুৰত বুলি ক'লে। মই আকৌ সুধিলোঁ সোণাপুৰৰ ক'ত? তেতিয়া একো নামাতিলে। প্লেন কৰি কথাটো অন্য এটা দিশলৈ লৈ গ'ল।
প্ৰেম কৰি বিবাহ কৰালে তেনেকুৱাই হয়। ছোৱালীজনীৰ বাহিৰে গাঁও ঘৰ একোডাল কথা মনত নাথাকে। মোৰো তেনেকুৱাহে হ'ল। তই আকৌ কেতিয়া বিয়া পাতিবি? মই নাই কৰা, কৰিম বুলি ভাবিছিলোঁ। কোন ছোৱালী? কলিজাৰ এফাল চায়েৰা। তাই দেখোন চাহজাহানলৈ পলাই গ'ল। এই সেইকাৰণেতো নিকাহডাল কৰোৱা নহ'ল। এইডাল ব্যৱহাৰডাল চা। অ'ৰা হাঁহিবলৈ আহিছে। তোমাৰো তেনেকুৱাই অৱস্থা হ'লহেঁতেন মনজিতে যদি বেলেগৰ লগত সম্পৰ্ক নকৰিলেহেঁতেন। আচ্ছা ৰ'বাচোন ৰ'বা, সম্পৰ্কটোৰ পাছতেই মনজিতৰ আলহী যে ঘৰলৈ গৈ নহা হ'ল, কিবা কাৰণত সিহঁতৰ মাজত জেং হোৱা নাইতো? এতিয়া সকলোৱে আচল কথাটো নজনাকে তাৰ ওপৰত বদনাম দিছে। এইডাল ব্যৱহাৰডাল চা। অ'ৰা হাঁহিবলৈ আহিছে। তোমাৰো তেনেকুৱাই অৱস্থা হ'লহেঁতেন মনজিতে যদি বেলেগৰ লগত সম্পৰ্ক নকৰিলেহেঁতেন। আচ্ছা ৰ'বাচোন ৰ'বা, সম্পৰ্কটোৰ পাছতেই মনজিতৰ আলহী যে ঘৰলৈ গৈ নহা হ'ল, কিবা কাৰণত সিহঁতৰ মাজত জেং হোৱা নাইতো? জেং হ'লে কিন্তু তোৰ বিপদ আছে। মোৰ আছেগৈ গুৱাহাটী। মনেও পাছত কিবা জেং লগাই একেবাৰে গুৱাহাটী পাওকগৈ। তাৰ পাছত তোমাৰ কণ্ডিশ্যন মোৰ ধৰে হ'ব চাই। মূৰক মোৰ পৰা কোনেও কাহিনী নোৱাৰে। মোৰ এই ৰাজীৱকা জানো। আৰু দ্বিতীয় দিন মোৰ যদি আনৰ হোৱা বুলি কথা কলি জীয়াই নাথাকে। তোমাক মই এনেইহে কৈছিলোঁ কথাটো। সঁচাই কৈছোঁ, মনজিত আৰু ছোৱালীজনীৰ ওপৰত চকু ৰাখিব লাগিব। হ'ব, তুমি কাইলৈ আহি মাটি বাৰীখিনিৰ কামটো যিকোনো প্ৰকাৰে শেষ কৰি দিয়াচোন। মই গাঁওবুঢ়াকো মাতিম, ৰাইজৰো 2-4জনকো ক'ম বাৰু। হ'ব, তুমি আহি লোৱাচোন। ককাইদেউ, সকলোৰে ভালৰ কথা চিন্তা কৰি মই কথা এটা ভাবিছোঁ। তই ৰাইজৰ 2-4জন লগত লৈ জানমনি থকা মানুহ ঘৰৰ পৰা আহ গৈ যা। কিয়? নহয়, কি পৰিস্থিতিত পৰি জানমনি অজাতি মানুহ এঘৰত থাকিব লগা হ'ল, সেই কথাটো তই আৰু ৰাইজে জানি অহাটো ভাল। প্ৰয়োজন আছে বুলি মই নাভাবোঁ। নহয়, প্ৰয়োজন আছে ককাইদেউ। মোৰ ছোৱালীজনীৰ ভৱিষ্যতটোৰ কথা ভাবি এই কথাটোৰ প্ৰয়োজন আছে। এতিয়া সকলোৱে আচল কথাটো নজনাকে তাইৰ ওপৰত বদনাম দিছে, তাইৰ ওপৰত মানসিক অত্যাচাৰ কৰিছে। এইখিনি বন্ধ কৰিবৰ কাৰণেই আচল কথাটো জনাৰ প্ৰয়োজন আছে ককাইদেউ। তাইক মানসিক অত্যাচাৰ কৰিছোঁ মই? তাইৰ বাবে মোৰ কিমান কষ্ট হৈছে তই ভাবি চাইছ? কলৈকো ওলাই যাব নোৱাৰা হ'ল। সেইকাৰণে কৈছোঁ ককাইদেউ, তই তালৈ যা। ৰাইজে এবাৰ সঁচা কথাটো গম পালে তোক আৰু একো নোকোৱা হ'ব। যিমান বেয়া পৰিস্থিতিয়েই নহওক, আমাৰ ঘৰৰ ছোৱালী এজনী অজাতি মানুহৰ ঘৰত থকাটো কোনো পৰিস্থিতিত কোনেও মানি নলয়। নহয়, মানি ল'ব লাগিব। তাই সেই মানুহ ঘৰত আশ্ৰয় নোলোৱা হ'লে তাইক কোনোবাই মাৰি পেলালেহেঁতেন। এতিয়া সুখী হ'লিহেঁতেন নে তই? জীৱনৰ মমতাত কেতিয়াবা ক'ব নোৱাৰাকৈ কিছুমান সিদ্ধান্ত ল'ব লগা হয়। ডাঙৰ মানুহৰে তেনেকুৱা হয়। তাইতো সৰু ছোৱালী, বয়স হৈছেনো কিমান? কথাখিনি তই মোক কৈ সান্তনা দিছ নে নিজে সান্তনা লৈছ? তয়ো ভালকৈ জান, এইখন ঘৰৰ পৰিৱেশ হাজাৰ চেষ্টা কৰিলেও আৰু আগৰ দৰে ঘূৰি নাহে। আমাৰ বংশত জানমনি কলংক হৈ থাকিব। জয়ন্ত, কালিলৈ আৰু এখন দুৱাৰ কটাব লাগিব। ককাইদেউ কি কৈ আছিল নো? ৰাইজক লগত লৈ জানমনিনো কিয় তাত তেনেকৈ থাকিব লগা হৈছিল এই কথাটো জানি আহিবলৈ কৈছিলোঁ। আপুনিনো কিয় একেটা কথাতে লাগি আছে? ককাইদেৱে ঘৰৰ মাটি ভাগ কৰাৰ সিদ্ধান্তই লৈ ল'লে। এতিয়া বেছিকৈ বুজাই কিবা লাভ পাব জানো? আমি আমাৰ মতেই জীয়াই থাকিব লাগিব। ভাগ ভাগ হোৱাৰ কথাটো কোনোদিন ভবা নাছিল। ককাইদেউকে সাৰথি কৰি ঘৰখন আগুৱাই নিছিলোঁ। তাৰ হাতখন মোৰ মূৰৰ ওপৰত নাথাকিলে কেনেকৈ জীয়াই থাকিম কোৱাচোন? কষ্ট হ'ব।
তই কিয় সেইখন ঘৰত থাকিলি অ' জান কিয় মই গমেই পোৱা নাছিলো মানুহ ঘৰ ধৰ্ম কি যেতিয়া গম পাইছিলো তেতিয়া কাৰফিউ দি দিলে মই ওলাই আহিব নোৱাৰা হৈ গলো দেউতা মানুহ ঘৰ বেয়া মানুহ নাছিল ভাল বেয়া প্ৰশ্ন নহয় তই এসপ্তাহ এঘৰ মুছলমান মানুহৰ ঘৰত থাকিলি মোৰ কথা মতে যদি কাম কৰ তেন্তে এইখন ঘৰত থাকিব পাৰিবি নহলে এই মুহূৰ্তৰ পৰাই এইখন ঘৰৰ সৈতে তোৰ সম্পৰ্ক শেষ বুলি ভাবিবি মানিম যি কোৱা মই তাকে মানিম বৰ্তা 11 দিন তই পূৰ্ণ ব্ৰতত থাকিব লাগিব পানী এগিলাচৰ বাহিৰে বেলেগ একো খাব নোৱাৰিবি তই হ'ব পাৰে শাস্তি মানা যদি তাইক কাষৰ ৰুমটো থাকিবলৈ ঠিক কৰি দিয়া আৰু নহলে গেটৰ বাহিৰ কৰি দিয়া পিতাই ইমান পৰীক্ষা লৈছানে মোৰ ভাগৰ লাগিছে অ' পিতাই শেষ কৰা এইবিলাক আবেলিলে মোক পাক্কা ৰিজাল্টটো লাগে ৰাখিছো আমাৰ সম্পৰ্ক কেতিয়াও নমৰে ন জানমণি তোৰ ওপৰত থকা বিশ্বাসখিনিৰ ভিত্তিতে কৈছো ককাইদেউ গাঁৱৰ পৰা ঘূৰি অহাৰ পাছত তই চাবি তোক আঁকোৱালি ল'ব আগতে কি খেলি মেলি পালি সেইটো ছাৰ ল'ৰা দুটাই ইয়াদিন ইছলামৰ ঘৰলৈ গৈ খবৰ কৰিলে তাত কিন্তু কোনো বেলেগ ছোৱালী নাই বুলি ক'লে কি